নমস্কাৰ মই এনে নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আজি আহি আছোঁ বাহঁতৰ ঘৰলৈ আৰু বাহঁতৰ ঘৰলৈ কিয় আহি আছোঁ জনাই আছোঁ দে যোৱাকালি দেখাইছিলে নহয় জানৰ কাৰণে কিবা এটা বনাব দিয়া আছিলে আনিব গৈছিলোঁ জানৰ কাৰণে চেইন এডাল বনাব দিয়া আছিলে যিহেতু আজি লাগিব বুলি কৈছিলোঁ কিন্তু কিয় লাগিব বুলি কৈছিলে এইটো হ'লে কোৱা নাছিলে আজি হৈছে আমাৰ জানৰ অন্নপ্ৰসন্ন সেইকাৰণে বনাব দিয়া আছিলে আৰু এইফালে বাহঁতৰ ঘৰত আহিলোঁ ৰাতিপুৱাই আৰু আহি এইফালে পেণ্ডেলৰ কাম সম্পূৰ্ণ হৈছে ডেক'ৰেশ্যনৰ কাৰণে বেলুনবিলাকো ফুকাই থৈ দিছে ধুনীয়াকৈ তাৰ অকণমান পিছতে মই জানক ল'লোঁ সি মানে মানুহ থাকিলে বেছি অকণমান আমনি কৰে যিহেতু ঘৰত থাকিলে মাক দেউতাক আৰু আইতাকৰ লগত বেছি সময় পাৰ কৰে সেইকাৰণে মানুহ বেছি হ'লে মানে সি অকণমান বেয়া পায় হ'লেও মানে এনেকৈ চিনাকি মানুহকেইটাৰ লগত থাকে বাৰু তাৰ পাছতে এইফালে দুপৰীয়াৰ কাৰণে যা যোগাৰখিনি কৰি থকা হৈছে তেনেকৈ চব্জি কাটি মিলি ধুনীয়াকৈ থৈ দিছে যোৱাকালি ৰাতিয়ে চব্জি কটা হৈছে ৰান্ধনি আহিলে এতিয়া বনোৱাহে কথা আৰু দুপৰীয়া ধুনীয়াকৈ এইবিলাক দিয়া হ'ব গোটেইখিনি যা যোগাৰ কৰি থৈ দিছে তাৰপাছতে এয়া মই জানক গা ধুৱাবৰ কাৰণে তাক ওলাইছোঁ আৰু তাক গামোচা এখন দি এনেকৈ থৈ দিছোঁ সি মানে হাঁহি আছে খেলি আছে ধুনীয়াকৈ মানুহ বেছি থাকিলে অকণমান আমনি কৰে হ'লেও মানে চিনাকি মানুহকেইটাৰ লগত খুব বেছি ভালকৈ থাকে তাৰপাছতে এয়া মই গা ধুৱাবৰ কাৰণে লৈছোঁ আৰু এয়া গা ধুৱাই মেলি ধুনীয়াকৈ বহাই থৈ দিছোঁ যিহেতু ঠাণ্ডা সেইকাৰণে ধুনীয়াকৈ চুৱেটাৰ পিন্ধাই থৈ দিছোঁ আৰু সি খেলি আছে চাওকচোন পাছতে এয়া ৰান্ধনি আহি পেলাই আৰু ৰান্ধনিয়ে পুৰা ধুনীয়াকৈ ভাত বনাই আছে এয়া হৈছে ভিনদেউ আগৰজন বাৰু ৰান্ধনি নহয় পিছৰ খুৰাজনে ৰান্ধনি হয় এইফালে ভিনদেউৱে আৰু ধুনীয়াকৈ ভাত বনাই আছে আৰু ভিনদেউ কৈ আছে মনে মনে বোলে ভিডিঅ' বনাই আছোঁ আৰু এইফালে ধুনীয়াকৈ বৰমাহঁতে মানে দুপৰীয়া অকণমান পুথি পাঠ কৰিব সেইবাবে শৰাই যোগাৰ কৰি আছে এইফালে বা এজনীও ধুনীয়াকৈ বৰমাক যা যোগাৰখিনি কৰি দিছে আৰু ইয়াৰ দুপৰীয়াৰ আৰু নহয় দে কিন্তু ৰাতিপুৱাৰ ভাত খাবৰ কাৰণে ইহঁতে বহিছে আৰু কলপাতত খাইছে চাওকচোন আৰু কলপাতত আজিকালি মানুহ নাখায় বাৰু কিন্তু কলপাতৰ খোৱাটো মজাই বেলেগ হয়নে তাৰপাছত এইফালে দালি আৰু ভাত চাৰিওজনীয়ে মানে খাবৰ কাৰণে লৈছে এয়া হৈছে আমাৰ জানৰ জেঠীমাক আৰু জেঠীমাকে পুৰা কামত ব্যস্ত আৰু এইফালে মামাকৰ ফালৰ পৰা দিয়া গিফ্ট আমাৰ জানৰ কাৰণে সৰু মামাক ডাঙৰ মামাক মানে আমাৰ বৰমা আৰু আমাৰ ঘৰৰ পৰা দিয়া এই দুটা গিফ্ট হয় তাৰপাছতে মই ধুনীয়াকৈ কাঁহী আৰু বাতিখিনি ধুনীয়াকৈ থৈ দিছোঁ এইফালে আকৌ ভাইটিহঁতে ডেক'ৰেশ্যনৰ কাম চুৰু কৰি দিছে এয়া হৈছে ক্ৰিয়াঞ্চৰ জেঠাক আৰু জেঠাকৰ লগত সি মানে অকণমান আমনি কৰি আছে হ'লেও মানে থাকিব আৰু এনেকৈ কান্দি আছে আৰু মই তাৰ মাজতে এবাৰ জোকালোঁ আৰু খং উঠি গৈছে আৰু এইফালে আমাৰ জানৰ বৰদেউতাকে মাছ নিবৰ কাৰণে মানে বনাবৰ কাৰণে ৰুমৰ পৰা মানে গনি নি আছে যিহেতু গনি নিলে অলপ ভাল হয় তাৰপাছত এইফালে মানে ভিনদেউ আৰু পিঁয়াজ কটাত ব্যস্ত আৰু কটাৰীখন চাওকচোন বাৰু কটাৰী নহয় বাৰু দাৰে কাটি আছে আৰু এইফালে বৰদেউতাহঁতে পুঠি চাবৰ কাৰণে আৰম্ভ কৰিছে আৰু এইফালে আমাৰ জানৰ দেউতাক আৰু চবে এইফালে কামে কামে পুৰা ব্যস্ত হৈ আছে জেঠীমাক দেউতাক গোটেইবিলাক মানে কামে কামে ব্যস্ত আৰু ভিনদেউ ভিডিঅ' কৰি আছে মানে আমাৰ ঘৰৰ ব্লগাৰ তাৰপাছত ভিনদেউ এইফালে ভিডিঅ' কৰি আছে ময়ো আনফালে ভিডিঅ' কৰি আছোঁ সি মানে আইতাকৰ লগত ধুনীয়াকৈ বহি আছে আৰু এইফালে ভিনদেউৰ ব্লগবিলাক চাব আকৌ আপোনালোকে তাৰপাছতে এইফালে তাৰ নিয়ম নীতিখিনি কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ আৰু কিন্তু সি মানুহ দেখা পায় অকণমান আমনি কৰিছে মানে মানুহ মানে ইমান এটা দেখা পোৱা নাযায় যে সেইকাৰণে মানে অকণমান আমনি কৰিছে হ'লেও মানে সি লাৰিবলগীয়া বস্তুখিনি সি লাৰিছে বাৰু ধুনীয়াকৈ আহকচোন বাৰু আমিও চাওঁ আৰু আপোনালোককো দেখাবলৈ অকণমান চেষ্টা কৰিছোঁ এইফালে আমাৰ জানৰ মামাক ডাঙৰ মামাক আৰু তাক অলপ পইচা দি হাতত আৰু তাক ধুনীয়াকৈ সেৱা কৰিলে আৰু সি এয়া আশীৰ্বাদ দিবৰ কাৰণে চাই আছে মানে আৰু তাৰপাছত এয়া আশীৰ্বাদ দিবৰ কাৰণে জেঠীমাকে লগাই দিছে তাৰপাছতে ধুনীয়াকৈ আৰু এতিয়া নিয়মখিনি হৈ যাব আৰু ভয়তে চাওকচোন সি একদম মানে কান্দিম হাঁহি মানুহবিলাকক চাই আছে আৰু একফালৰ পৰা
আৰু এয়া হৈছে আমাৰ জানৰ সৰু মামাক মানে আমাৰ পেহীৰ সৰু ল'ৰাজন আৰু সিও ধুনীয়াকৈ নিয়মখিনি কৰিলে আৰু তাক সেৱা ল'লে আৰু তাৰ নিজ ইচ্ছামতে মানে সৰু মামাকক আশীৰ্বাদ দিছে আৰু এয়া ময়ো শেষত তাৰ আশীৰ্বাদ এটা ল'লোঁ আৰু ধুনীয়াকৈ তাক অকণমান নিয়ম কৰিবৰ কাৰণে লৈছোঁ সি কিন্তু বহুত কান্দি আছে আৰু কাপোৰযোৰ পিন্ধাই দিয়াৰ পৰা বেছি কান্দিছে মানে টাইট ফিটিং কাপোৰ সি পিন্ধিবৰ কাৰণে বহুত টান পায় আৰু মই অকণমান নিয়ম কৰিলোঁ হ'লেও মানে সি কান্দি আছে আৰু তাৰ পাছতে নিয়মখিনি হৈ যোৱাৰ পাছত এয়া প্ৰসাদ দিলে আৰু আমি প্ৰসাদ খাবৰ কাৰণে লৈছোঁ যিহেতু আমি চাহৰ হোটেলখনত আছোঁ সেইকাৰণে মানে ভিতৰতে প্ৰসাদ খাইছোঁ এইফালে খোৱাত ব্যস্ত এইফালে চাহ দিবৰ কাৰণে আমি যা যোগাৰ কৰি আছোঁ মানে চাহৰ হোটেলখনত মই পৰিছোঁ সেইকাৰণে ধুনীয়াকৈ যোগাৰ কৰিছোঁ এইফালে তাক তেতিয়া মানে পায়সহে মুখত দিয়া হ'ল এতিয়া মানে ভাত মুখত দিব তাৰ পাছতে এয়া মামাকে পূৰা সানি আছে তাক খুৱাই দিবৰ কাৰণে কিন্তু সি খায় নে নাখায় নাজানো বাৰু আজি যিহেতু ফাৰ্ষ্ট পুৰা বেঙনা ফ্ৰাই খোৱাত ব্যস্ত এইফালে হৈছে ভিন্দুৰ ফালৰ আলহী সকলোখিনি আহিছে ভিন্দুৰ ফালৰ আলহীখিনি ধুনীয়াকৈ বহি আছে এইফালে আহিছে বৌহঁতো আহিছে এয়া হৈছে আমাৰ বাৰ ফালৰ আলহী মানে আমাৰ পানেৰী পেহীহঁত পেহীৰ ছোৱালী বাহঁত আহিছে বাহঁতৰ চাৰিআলি বাহঁত আহিছে আগৰ ভিডিঅ'বিলাকত বহুত দেখিছে বাৰু সিহঁত য'ত যায় ময়ো তাতে যাওঁ মই য'ত যাওঁ সিহঁতো তাতে যায় এয়া হৈছে আমাৰ মামী তাৰ পাছত এয়া পেহী আৰু এয়া হৈছে ওদালগুৰি পেহীৰ ছোৱালী দুজনী সিহঁত দুজনী আহিছে এয়া হৈছে আমাৰ বাহঁতৰ চাৰিআলিৰ বা বহুত দেখিছে বাৰু হ'লেও মানে অকণমান দেখাই দিছোঁ এয়া হৈছে আমাৰ উৎপতীয়া নিয়ৰ আৰু তাক মানে কিবা খুৱাই আছে সি খাই আছে আৰু মোক দেখাই আছে তাৰ পাছতে এয়া মই অকণমান বাহিৰত আহিলোঁ ফটো উঠিবৰ কাৰণে সিহঁতে বোলে ফটো উঠে মোৰ মোবাইলত আৰু এয়া মই অকণমান ভিডিঅ'ৰ স্কিপ লৈ ল'লোঁ মেমৰি হিচাপে থাকি যাব এইফালে ভাত দিলে গাঁৱৰ মানুহখিনিক ধুনীয়াকৈ এইফালে ভিন্দৌ পূৰা ভাতত ব্যস্ত ভিন্দৌৱে কিন্তু বহুত বেছি কষ্ট কৰিছে দেই কিন্তু ভিডিঅ'ত উঠিবৰ কাৰণে নহয় কিছুমানে ক'ব যে ভিডিঅ'ত উঠিবৰ কাৰণে কাম কৰিছে সেইটো নহয় বহুতে কয় বাৰু এইটো কথা কিন্তু সেইটো নহয় কাৰণ যিহেতু ঘৰৰ কৰ্ম সকলোৱে কৰি মিলি আৰু খাই ধুনীয়াকৈ আগবঢ়াই নিব লাগে দিনটো ধুনীয়াকৈ পাৰ হ'ল তাৰ পাছতে এয়া জানক অকণমান লৈ মই বাটৰ ফালে আহিছোঁ যিহেতু সি ৰুমত থকা নাই বহুত বেছি মানুহৰ ভিৰ দেখা পাইছে যে সেইকাৰণে মানে ৰুমত থকা নাই অকণমান মই বাহিৰ ফালে লৈ আহিছোঁ আৰু সি এয়া বাহিৰত চাওকচোন তাৰ পাছতে এয়া বা আৰু মই ভাত খাবৰ কাৰণে বহিছোঁ যিহেতু বা ঘৰত যাব সেইকাৰণে অলপ সোনকালে ভাতটো খাই তাই যিহেতু যাব আৰু সেইকাৰণে ধুনীয়াকৈ এতিয়া ভাত চাত খাওঁ আৰু আমি খাম আপোনালোকে চাব নে কি কয় গাইজ আৰু মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই বাৰু কমেণ্ট কৰি জনাবচোন আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব তেতিয়া নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক পাই থাকিব তাৰপিছতে ভাত পানী খাই আজৰি হৈ এইবিলাক আলহীবিলাক পঠাবৰ কাৰণে মানে ৰাস্তাত আহিছোঁ এইফালে এয়া হৈছে ভিন্দৌক ক'লোঁ বাই বাই কিন্তু ভিন্দৌৱে কৈছে মই নাযাওঁ নহয় মই থাকিম এইফালে হৈছে নলবাৰীৰ আলহী গুৱাহাটীৰ আলহী মানে বহুত আলহী এইফালে বাহঁতো যাবৰ কাৰণে ওলাইছে দাদাই থ'ব যাবৰ কাৰণে ওলাইছে এইফালে নিয়ৰে পূৰা টোপনিৰ পৰা উঠিয়ে যাব সিহঁতকো বাই বাই দিলোঁ তেনেহ'লে আজিৰ ভিডিঅ'টো বাই বাই দিলোঁ বাই বাই